Hello, good morning guys. আজি মানে মই বাগানত আহিলো অলপমান আমাৰ বাগানটো ধুনিয়াকে হৈ আছে এতিয়া তো পুলিবিলাক ধুনিয়াকে ডাঙৰ হৈছে নে অলপমান ভিডিও এটা বনাও বুলি এনেকে বাগাই আছে এনেকে ধুনিয়াকে বাগাই আছে আমাৰ এইকেইটা ফুল হয় ফুল গছ এনেকে ওপৰলে বগাই যাব আৰু বেছি নাই এইবিলাক তো গাইস এখন জাঙি আমাৰ কমপ্লিট হৈছে বাৰু যোৱাকালি কমপ্লিট হৈছে বহুত ডাঙৰ সৰু নিচিনা লাগে দূৰৰ পৰা ভিতৰত আহিলে মানে কম পায় আৰু কিমান ডাঙৰ আৰু ফুল গছবিলাক বগাই আছে এনেকে এইবিলাক তো গাইস মানে কি কম বহুত বেছি গৰম মই এতিয়া মানে কি এনে চাব আহিলো ইয়াতে আমাৰ কিছুমান বস্তু ৰুৱা আছে তো এইবিলাক অলপ চাব লাগে সেই কাৰণে চালো এতিয়া যাম আৰু মানে নেগে উঠাই দিব লাগে এইবিলাক বস্তু উঠাই দিলে ভাল নেগে ধুনিয়াকে বগাই যাব পিছত নেগে এইবিলাক লেচেৰা এনেকে লাইন লাইন কে দিছো এইবিলাক ধুনিয়াকে ডাঙৰ হৈছে আৰু ইফালে আছে এইবিলাক ধুনিয়াকে ডাঙৰ হৈ আছে এতিয়া আমাৰ বাগানটো মানে এইবিলাক লেচেৰা গছ এনেকে দিছো এনেকে এনেকে হল পানীলাওৰ পুলি এইবিলাক পানীলাওৰ পুলি ধুনীয়াকে ডাঙৰ হৈ আছে এতিয়া এনেকে দিছো ইফালৰ পৰা একদম ইফাললৈকে বাগানে কৰিম আমি তো গাইস মই বাগানখিনি চাই আহিলো মানে ঠিকে আছে বৰ্তমান এতিয়া ঘৰত যাব ওলাইছো বৰ্তমান এনেকে জংগলৰ মাজে মাজে ভাল লাগে মৰ্নিং ৱাকিং কৰি পেলাই তো ইফালে এনেকে ঘৰ এটা আছে ওচৰতে আৰু ইফালে পথাৰ মাত কিবা ধান ৰোৱা নাই ইফালে ধুনীয়া একদম